অলৰাইট গাইজ, পাকিস্তানৰ বহুত নাটকৰ পিছত ফাইনেলি এছিয়া কাপ কাউন্সিলৰ তৰফৰ পৰা 2023ৰ যিটো এছিয়া কাপ হ'ব সেই এছিয়া কাপটোৰ ডেট এনাউন্স কৰি দিছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছিয়া কাপৰ শেডুলৰ বিষয়ে, টাইম টেবুল আৰু কেতিয়া কাৰ মাজত খেলবোৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় জানে পাকিস্তানে এবাৰ এছিয়া কাপ হোষ্ট কৰিব, কিন্তু ইণ্ডিয়া টিম পাকিস্তানত নাযায় বুলি পিচিবিয়ে কিমান কি অজুহাত দেখালে। যদি ইণ্ডিয়া টিম পাকিস্তানত নাযায় তেন্তে পাকিস্তানে এইবাৰ যে ইণ্ডিয়াত হ'ব লগা যিখন ৱৰ্ল্ড কাপ হ'ব, ODI ৱৰ্ল্ড কাপ হ'ব, তাতে পাকিস্তানে পাৰ্টিচিপেট নকৰে। কিন্তু যিদৰে আপোনালোকে মোৰ চেনেলৰ ছাবস্ক্ৰাইব বাটনটো ইগন'ৰ কৰে, ঠিক তেনেদৰে এছিয়া কাপ কাউন্সিলে পাকিস্তানৰ সকলো অজুহাত ইগন'ৰ কৰি 2023ৰ এছিয়া কাপ পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত ভাগ কৰি দিছে। ইণ্ডিয়াৰ লগত আৰু বেলেগ দেশৰ লগত যিখিনি মেচ হ'ব সেই মেচখিনি শ্ৰীলংকাত হ'ব আৰু বাকী মেচবোৰ পাকিস্তানত হ'ব। আৰু এছিয়া কাপ 2023ৰ শেডুল মতে 31 আগষ্টৰ পৰা আৰম্ভ হৈ 17 ছেপ্টেম্বৰলৈকে খেলা হ'ব। শেডুলৰ মতে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা 6টা টিমক দুটা গ্ৰুপত ভাগ কৰা হৈছে, য'ত গ্ৰুপ এত আছে ইণ্ডিয়া, পাকিস্তান আৰু নেপাল, আৰু গ্ৰুপ বিত আছে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান। এছিয়া কাপ 2023ৰ প্ৰথমখন মেচ হ'ব পাকিস্তান আৰু নেপালৰ মাজত, আৰু এই মেচখন খেলা হ'ব 30 আগষ্টৰ দিনা ভাটিবেলি 3:30 বজাত। তাৰ পিছৰখন মেচ 31 আগষ্টৰ দিনা হ'ব বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত, আৰু এই মেচখন আৰম্ভ হ'ব ইণ্ডিয়াৰ টাইম অনুযায়ী ভাটিবেলি 1টা বজাৰ পৰা। আৰু তাৰ পিছৰখন যিখন মেচ হ'ব সেই মেচখন বহুত ইম্পৰ্টেণ্ট হ'ব, কিয়নো এই মেচখন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত হ'ব, আৰু এই মেচখন হ'ব 2 ছেপ্টেম্বৰৰ দিনা, আৰু এই মেচখন আৰম্ভ হ'ব দিনৰ 1টা বজাৰ পৰা। তাৰ পিছৰ মেচখন হ'ব বাংলাদেশ আৰু আফগানিস্তানৰ মাজত, আৰু এই মেচখন হ'ব 3 ছেপ্টেম্বৰৰ দিনা। তাৰ পিছত 4 ছেপ্টেম্বৰত হ'ব ইণ্ডিয়া আৰু নেপালৰ মাজত, আৰু এই মেচখনো দিনৰ 1টা বজাৰ পৰা আৰম্ভ হ'ব। তাৰ পিছৰ মেচখন হ'ব আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত, আৰু এই মেচখন হ'ব 6 ছেপ্টেম্বৰৰ দিনা দিনৰ 3:30 বজাৰ পৰা আৰম্ভ হ'ব। আৰু তাৰ পিছত এই মেচ কেইখন হৈ যোৱাৰ পিছত গ্ৰুপ এত যি দুটা টিম ওপৰত থাকিব, গ্ৰুপ এৰ 1 নম্বৰ আৰু 2 নম্বৰ টিম, সেই দুটা টিমৰ মাজত 10 ছেপ্টেম্বৰৰ দিনা খেল হ'ব। তাৰপিছত 12 ছেপ্টেম্বৰৰ দিনা গ্ৰুপ এৰ 2 নম্বৰ টিমটো আৰু গ্ৰুপ বিৰ 1 নম্বৰ টিমটোৰ লগত খেল হ'ব, আৰু এই খেলটো 12 ছেপ্টেম্বৰৰ দিনা হ'ব। তাৰপিছত 14 ছেপ্টেম্বৰৰ দিনা গ্ৰুপ এৰ 1 নম্বৰ টিম আৰু গ্ৰুপ বিৰ 1 নম্বৰ টিমটো হ'ব। তাৰপিছত গ্ৰুপ এৰ 2 নম্বৰ টিম, তাৰপিছত গ্ৰুপ এৰ 2 নম্বৰ টিম আৰু গ্ৰুপ বিৰ 2 নম্বৰ টিমৰ লগত খেল হ'ব 15 ছেপ্টেম্বৰৰ দিনা, আৰু এই 2023ৰ যিখন এছিয়া কাপৰ ফাইনেল খেলখন হ'ব সেই খেলখন হ'ব 17 ছেপ্টেম্বৰৰ দিনা। আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে আপোনালোকে নিশ্চয় জানে যে যোৱাবাৰ যিখন এছিয়া কাপ হৈছিল সেই এছিয়া কাপখন T20 ফৰ্মেটত হৈছিল, কিন্তু এইবাৰ যিখন এছিয়া কাপ হ'ব সেই এছিয়া কাপখন হ'ব ODI ফৰ্মেটত, 50 অভাৰৰ খেলা হ'ব। তো গাইজ, যদি আপুনি সদায় ক্ৰিকেট ৰিলেটেড আপডেট পাব বিচাৰে দেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।